আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বহুতে কৈ আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো আপডেট দিলে CM টিপুলে টোপনিৰ কথা সেইখিনি তো এতিয়া টকাসমূহ কেতিয়ালৈ দিব, কোন জিলাত কেতিয়া কি হ'ব, কেনেকৈ ক'ত লিষ্ট ওলাব বা আপোনালোকে কোনসকলে গম পাব বা কেনেকৈ আপোনালোকে এইখিনি খবৰসমূহ পাব যে আপোনালোকে চিলেক্ট হৈছে কি হ'ব কি নহ'ব, আৰু ইয়াৰ সমান্তৰালকৈ পুৰণিসকলকো দিয়া কথা কৈছিলে। তো এই বিষয়ত বহুত ভাগে ওলাই আছে বা কি হ'ব কি নহ'ব সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। প্ৰকৃততে আপোনালোকে এই যি টকা আপোনালোকে কেতিয়া কেনেদৰে পাব এইখিনি ক্ষেত্ৰত বা কি কেনেকুৱা সকলোখিনি কথা জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া কথাটো হ'ল কি, এতিয়া প্ৰত্যেকে যিসকলে ইণ্টাৰভিউ দিলে বা যিসকলে আবেদন তেনেদৰে কৰিছিলে তেওঁলোকে ভাবি আছে যে এইখিনি টকা সোনকালে দি দিলে ভাল, আৰু যি যেনেদৰে নহয়। এতিয়া কথাটো হ'ল কি, ভিডিঅ'বিলাক এনেকৈ ওলাই আছে যে এইটো আজি তাৰিখত দিব এনেকুৱা ধৰণৰ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ক'লে আপোনালোকেও গম পায় যে বিহুৰ পাছৰ পৰা অৰ্থাৎ 15 জানুৱাৰী 16 জানুৱাৰী 17 জানুৱাৰী মানৰ পিছৰ পৰা সেইখিনি পৰ্যায়ক্ৰমে কি কৰা হ'ব, জিলা ভিত্তিত এখন লিষ্ট তৈয়াৰ কৰি তেনেদৰে দিয়া হ'ব প্ৰত্যেককে। আৰু এইখিনি প্ৰক্ৰিয়া প্ৰায় ফেব্ৰুৱাৰী 10-15 মানলৈকে চলিব বুলি প্ৰক্ৰিয়াখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। আৰু এইটো জনালে যে যদি কোনোবা এটা অনুষ্ঠানত তেওঁ যাব নোৱাৰে তো বিভাগীয় যিসমূহ লোক আছে তেওঁলোক গৈ পিনি তেনেদৰে সেইখিনি এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা তাত অংশগ্ৰহণ কৰি তেওঁলোকে বিতৰণ কৰিব। তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ তেনেদৰে জনালে। আৰু ইয়াৰ এই যি এতিয়া আজি যিহেতু মই ভিডিঅ'টো যেতিয়া বনাই দিছিলোঁ আপোনালোকৰ বাবে, এইটো হৈছে 3 জানুৱাৰী আপোনালোকৰ বাবে খবৰ। 3 জানুৱাৰীলৈকে কোনো ধৰণৰ এই যি আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা কোন জিলাত কেতিয়া দিব, কোনসকলে পাব, কি হ'ব কি নহ'ব, পুৰণি কোনসকলক কেনেদৰে দিয়া হ'ব, কোনো ধৰণৰ এইখিনি এতিয়ালৈকে আপডেট দিয়া নাই। অৰ্থাৎ এইটো কথা যে আপোনালোকে কোন জিলাত কেতিয়ালৈ পাব এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ নতুন আপডেট দিয়া নাই। সেই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এই বিহুৰ পাছৰ পৰাই তেনেদৰে দিয়া হ'ব। তো এইখিনিক লৈ বহুত ভাগে কৈ আছে যে আজি দিব কাইলৈ দিব, এইখন জিলাত এইটো তাৰিখত দিব, এইখন জিলাত এইটো তাৰিখত দিব, তেনেকুৱা ধৰণৰ এতিয়ালৈকে লিষ্ট প্ৰকাশ পোৱা নাই। আৰু এতিয়া বহুতে এইটো জানিব বিচাৰিছে কেনেকৈ পাম, কি হ'ব, লিষ্ট ওলাইছে নেকি। অফিচিয়েলি যিটো ৱেবছাইট আছে তাত আপোনালোকে চাব পাৰিব। নহ'লে আপোনালোকৰ একেখিনি কথাকে ক'বলগীয়া হৈছে এইকাৰণে, কাৰণ কেলৈ আপোনালোকে বহুতে আকৌ কমেণ্টৰ জৰিয়তে সোধে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে হয়তো এইখিনি জানিবই লাগে যে আপোনালোকৰ এই যি যেতিয়া আপোনালোকে আবেদন কৰিছে তাত আপোনালোকৰ মেইল ID দিছে, ফোন নম্বৰ দিছে আপোনালোকৰ। আৰু যোৱাবাৰ যিহেতু প্ৰক্ৰিয়াটো আপোনালোকে যদি চাই SMS আহিছিলে, ফোন এটা আহিছে, তো তেনেদৰে আপোনালোকৰ এইবাৰো সেইখিনি ইনফৰমেশ্যনখিনি আহিব। আৰু এতিয়াও মাজত আপোনালোকৰ 10-12 দিন সময় আছে। আৰু যিহেতু বিহুৰ পিছৰ পৰা প্ৰক্ৰিয়াখিনিৰ কথা কৈছে, তো এইখিনি আপোনালোকলৈ আহিব যদি আপোনালোকৰ অহা নাই এতিয়ালৈকে। তো যাৰ যদি তেনেদৰে আহিছে কমেণ্টত লিখিব। কিন্তু বহুতে সুধিছে যে মোলৈ অহা নাই, কেনেদৰে খবৰখিনি পাম। তো অফিচিয়েলি যেতিয়া নেকি লিষ্ট প্ৰকাশ পাই যাব কোন জিলাত কেতিয়া কেনেদৰে দিব, কোনসকলে পাব, তেতিয়াতো আপোনালোকে গম পাবই। মুঠৰ ওপৰত আপোনালোকক গাইগতীয়াকৈ নিৰ্দিষ্টকৈ আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকৰ সেইখিনি মেছেজ যাব বা ফোন কল যাব, বা আপোনালোকৰ মেইল IDটো চেক কৰি থাকিব। আৰু অফিচিয়েল যিটো ৱেবছাইট আছে তাতে আপোনালোকে চাই থাকিলে সকলোখিনি কথা গম পাব। তো এইখিনিয়ে কথা, বহুত বিশেষ একো কথা নাই। আপোনালোকে যে কেতিয়ালৈ কি পাব নাপাব এইখিনি, তো এই 10-12 দিনৰ ভিতৰতে আপোনালোকৰ, অৰ্থাৎ এই সপ্তাহটো অহা সপ্তাহৰ ভিতৰতে আপোনালোকৰ সকলোখিনি ভাল খবৰ ওলাই যাব। তো অফিচিয়েলি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা ঘোষণা কৰে নিশ্চয় আপোনালোকক জনাম, আৰু বাকী একো চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু পুৰণিসকলকো তেনেদৰে দিয়াৰ কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। তো আগন্তুক সময়ত গম পোৱা যাব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই।